মই যেতিয়া পঢ়োতে তেতিয়া মই সেইটো লেভেলত পঢ়িছিলোঁ যিটো লেভেলত মোক কোনেও বিট কৰিব নোৱাৰে মই ভাবা নাছিলোঁ যে কোনে কি পঢ়ি আছে 3ৰ ওপৰত মোৰ ৰেংক নাযায় বুলি মোৰ সম্পূৰ্ণ বিশ্বাস भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी মন যায় আরারি রে রে রারি রে এই কোন এর বোর্ড এটো ভাল ছাত্ৰৰ এটা সপোন থাকে কি সপোন থাকিব আচলতে আন ছাত্ৰ ছাত্ৰীৰ কি সপোন থাকে সেয়া মই নাজানো কিন্তু মোৰ ব্যক্তিগত যিটো সপোন সেয়া প্ৰথম হৈছে এগৰাকী ভাল মানুহ ৰূপে সমাজত প্ৰতিষ্ঠিত হোৱা যাতে সমাজে মৃত্যুৰ পিছতো যাতে দুজনে হ'লেও মোৰ নাম লয় আৰু যাতে নিজৰ কাৰো অপকাৰ কৰিব নোৱাৰিলেও যাতে 10 জনৰ উপকাৰ যাতে সাধিব পাৰো সেই কাৰণে মই তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছিলা হয় এই আছে ঠিকে আছে যাবলৈ খোজোতেই থমকিব দুহুই ডাৱৰৰ আৰতেই নতুন ৰ'দালি চিনাকি চিনাকি দুদিনৰ চিনাকি আঁতৰি গ'লে গৈ হ'ব যে অচিনাকি যাবলৈ নিদিবা ৰাখিবা ধৰি হয় ধন্যবাদ